তোমালোকে জানানে ভাৰত চৰকাৰে 2024 বৰ্ষৰ পদ্মশ্ৰী বঁটাৰ বাবে মুঠ 113 গৰাকী বঁটা বিজয়ীৰ নাম ঘোষণা কৰিছে। এই তালিকাত অসমৰ পৰা 5 গৰাকী বিশিষ্ট ব্যক্তিয়ে নিজৰ নাম স্থান লাভ কৰিছে। আহক জানো এই 5 গৰাকী কোন কোন। গোবিন্দ পুৰকায়স্থ জনসেৱাৰ ক্ষেত্ৰত অমূল্য অৱদানৰ বাবে পদ্মশ্ৰী বঁটা লাভ কৰিছে। এই সন্মান তেখেতক মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছে। যোগেশ দেউৰী অসমৰ ৰেচম শিল্প খণ্ডক নতুন দিশ দিবলৈ গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ বাবে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছে। নুৰউদ্দিন আহমেদ আধুনিক অসমীয়া মঞ্চ শিল্পৰ দৃশ্য ডিজাইনক নতুন ৰূপ দিয়াৰ বাবে তেখেতক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছে। হৰিচৰণ শইকীয়া 6 দশকৰো অধিক সময় ধৰি সত্ৰীয়া নৃত্যকলাক সমৃদ্ধ কৰি অহা এই প্ৰবীণ শিল্পীয়ে নিজৰ দীঘলীয়া কেৰিয়াৰৰ বাবে পদ্মশ্ৰী বঁটা লাভ কৰিছে। পুখিলা লেখথেপী কাৰ্বি জনজাতীয় লোকসংগীত সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই পদ্মশ্ৰী বঁটা লাভ কৰিছে এই প্ৰখ্যাত লোকগায়িকাই। 2024 চনৰ পদ্মশ্ৰী বঁটাসমূহে জনসংযোগ, কৃষি, শিল্প আৰু সংস্কৃতিৰ ক্ষেত্ৰত অসম আৰু উত্তৰ পূবৰ চহকী বৈচিত্ৰ্যময় অৱদানক স্পষ্টভাৱে প্ৰতিফলিত কৰিছে। তেন্তে তোমালোকে জানানে অসমৰ পৰা প্ৰথম পদ্মশ্ৰী বঁটা কোনে লাভ কৰিছিল? কমেণ্টত জনাবা।